স্বাগতম জানাইছোঁ অল ইন ওৱান এক্সাম চেনেললৈ। বন্ধুসকল, অসম চৰকাৰে ছাত্ৰ ছাত্ৰীৰ বাবে এটা টিভি চেনেল লঞ্চ কৰিছে, যাৰ নাম জ্ঞান বৃক্ষ টিভি চেনেল। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে এই চেনেলটো ক'ত উপলব্ধ আৰু ইয়াৰ জৰিয়তে কি হ'ব। যদি আপুনি এই চেনেলত নতুন, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো প্ৰেছ কৰক, যাতে আমি এনেকুৱা নতুন নতুন ভিডিঅ' আপলোড কৰিব পাৰোঁ। বন্ধুসকল, শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জ্ঞান বৃক্ষ টিভি চেনেলটো লঞ্চ কৰিছে, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে অনলাইনত ক্লাছ কৰিব পাৰিব আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ নোটছ দিয়া হ'ব আৰু এই চেনেলটো উপলব্ধ থাকিব কেবলত। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰক। অতিৰিক্ত জানিবলৈ alljobassam.com টাইপ কৰি সার্চ কৰক আৰু তাৰ পিছতে ইয়াত ফাৰ্ষ্ট অপশ্যনটো ইয়াত পাব জ্ঞান বৃক্ষ টিভি চেনেল। ইয়াৰ পৰা অল ডিটেইলছ আপোনালোকে নিজেই নিজৰ মোবাইলত বা কম্পিউটাৰ লেপটপত চাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব। ধন্যবাদ।